নমস্কাৰ দাদা, মই আপোনাৰ ওচৰত আহিলোঁ। আপোনাৰ গাঁৱৰ মানুহে ক'লে যে মানে আপুনি এটা ব্যায়াম দিয়ে, যাৰ কাৰণে দেহাৰ কিছুমান মানে বেমাৰ আজাৰৰ পৰা আঁতৰত থাকিব পাৰি, ভাল হয়। এতিয়া বিশেষ কথা নকওঁ, আপুনি মানে কি জানে কৈ কিনে ব্যায়ামটো দেখুৱাই দিলে হ'ল। আচ্ছা, এই বেমাৰ পৰা আপোনাৰ এই গলৰ বিষ, মাথাৰ বিষ, চকুৰ বিষ, নাকৰ বিষ এইবিলাক বস্তুতে মানে নিৰাময় হয়, আঁতৰত থাকিব পাৰি যদি চেষ্টা কৰে। হয় হয়, বাৰু মই দেখুৱাই দিয়ক। ব্যায়ামটো দেখাই দিছোঁ। এনেকৈ ল'ব, এনেকৈ ল'ব। এইটো বস্তু এনে ফাৰা হ'ব নালাগিব, এনেকৈ হ'ব নালাগিব। এই বস্তু পূৰা এটা হেৰিত হয় হয় ৰাখিব লাগিব। চাব, এনেকৈ দিব, এনেকৈ দিব, এনেকৈ দিব, নেক্সট এনেকৈ দিব। এইটো আপোনাৰ মানে বেলেগো এইটো কৰিব পাৰে, প্ৰত্যেকে কৰিব পাৰে, কৰিলে প্ৰত্যেকে ভাল হয়, কৰিলে ভাল হ'ব। স্বাস্থ্যৰ কাৰণে ভাল হয়। ঠিক আছে, ঠিক আছে, ধন্যবাদ।